নমস্কাৰ ফৰ গভট এমপ্লয়িজ নিউজ চেনেলটোলৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি পুনৰ আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটি আৰু ডেথ বেনিফিটৰ ওপৰত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গতিকে ছাৰবোধসকল বলক আমি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ বিষয়খিনি ভালদৰে জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় বা কিবা এটা কথা জানিব পাৰে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি আগন্তুক দিনত আমাক প্ৰেৰণা যোগাব। আৰু যিসকল ছাৰ বাইদেউ আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ, পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিয়ালসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অন কৰি ল'ব। গতিকে বলক আগবাঢ়ি যাওঁ। আজিৰ আমাৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো দিছে নিয়মীয়া বাৰ্তা নামৰ বাতৰি কাকতখনে। প্ৰথমতে আছে NPSৰ অধীনস্থ শিক্ষকক পুৰণি পেঞ্চন নীতিৰ আওতালৈ আনক। মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ দাবী। সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত মহন্তক 6 বছৰৰ বাবে নিষিদ্ধ। 12 ডিচেম্বৰৰ বাতৰি হয়, নতুন পেঞ্চন নীতিৰ অধীনত থকা শিক্ষকসকলক পুৰণি পেঞ্চন নীতিৰ আওতালৈ লৈ যোৱাৰ বাবে দাবী উত্থাপন কৰিছে সদৌ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। আজি গুৱাহাটীত আয়োজিত সন্থাৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চৰকাৰক শীঘ্ৰে NPSৰ সলনি শিক্ষকসকলক OPS প্ৰদানৰ দাবী জনায়। উল্লেখ্য যে গুৱাহাটীৰ কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি মকিবুৰ ৰহমানৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। শতাধিক কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰা সভাত শিক্ষক কৰ্মচাৰীৰ বিভিন্ন সমস্যাৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত কৰণীয় কাৰ্যসূচী সম্পৰ্কেও বিশেষভাৱে আলোচনা কৰে। 15 জুলাইত যোৰহাটত হোৱা কাৰ্যনিৰ্বাহকৰ কাৰ্যবিৱৰণী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই পাঠ কৰাৰ পাছতে সন্থাৰ কাৰ্যসূচী সন্দৰ্ভত বিভিন্ন জিলাৰ পৰা অহা সদস্যসকলে মতামত আগবঢ়ায়। সভাই NPSৰ অধীনত কৰ্মৰত শিক্ষকসকলক পুৰণি পেঞ্চন নীতিৰ অধীনত সামৰি লোৱাৰ দাবী জনোৱাৰ লগতে 2013 চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ পেঞ্চন, অৱসৰকালীন সুবিধা প্ৰদান কৰা, ঠিকাভিত্তিক নিযুক্ত অতিৰিক্ত শিক্ষকসকলৰ ডেথ বেনিফিট প্ৰদান কৰাৰ লগতে নিয়মীয়া শিক্ষকৰ দ্বাৰা অন্যান্য সা সুবিধা প্ৰদানৰ দাবী জনাই খালী পদত নিযুক্তি দিয়া, নিম্ন স্নাতক পদসমূহ স্নাতক পদলৈ উন্নীত কৰা, বিদ্যালয়ৰ প্ৰধানসমূহৰ নিযুক্তি খৰখতীয়া কৰাকে ধৰি কেইবাটাও দাবী প্ৰস্তাৱ সন্নিৱিষ্ট কৰা হয়। আজিৰ কাৰ্যনিৰ্বাহকে সন্থাৰ সংবিধান উলংঘন কৰা সদ্য পদত্যাগী সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত মহন্তক 6 বছৰৰ বাবে সন্থাৰ কোনো পদবীতে অংশগ্ৰহণ কৰাত নিষিদ্ধ আৰোপ কৰে। এক প্ৰেছ বিজ্ঞপ্তিত সন্থাৰ প্ৰচাৰ সম্পাদক মহিধৰ কলিতাই কাৰ্যনিৰ্বাহক সন্দৰ্ভত এই কথা জানিবলৈ দিয়ে। উল্লেখ্য, উক্ত কাৰ্যনিৰ্বাহকত সন্থাৰ উপদেষ্টা ভুৱনেশ্বৰ নাথ আৰু উপসভাপতিদ্বয় হেমন্ত শইকীয়া আৰু দেৱেশ্বৰ কলিতাও উপস্থিত আছিল। গতিকে আজিৰ ভিডিঅ'ৰ মূল বিষয় এইখিনি যে আমাৰ ৰাজ্যৰ কৰ্মচাৰী পৰিষদে আৰু শিক্ষক সন্থাই উমৈহতীয়াভাৱে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল আৰু সেই সভাখনৰ জৰিয়তেই আমাৰ ৰাজ্য চৰকাৰক চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটি, ডেথ বেনিফিট আৰু চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত বহুকেইটা দাবী জনাইছে। গতিকে আগন্তুক সময়ত আমাৰ চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যদি কিবা এটা কথা জানিব পাৰিছে বা কিবা ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি আগন্তুক দিনত আমাক প্ৰেৰণা যোগাব। আৰু যিসকল ছাৰ বাইদেউ আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ, পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিয়ালসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অন কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।